সুদীৰ্ঘ 21 বছৰ 21 বছৰৰ মূৰত পুনৰ ভাৰতীয় সুন্দৰীৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট। পঞ্জাৱৰ অভিনেত্ৰী মডেল হৰ্নাৰ স্ক'ৰ সন্ধুৱে আজৰি আনিলে মিছ ইউনিভাৰ্ছৰ খিতাপ। ইজৰাইলৰ ইলিয়াত অনুষ্ঠিত ৭০ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে ভাৰতৰ নাম উজলালে হৰ্নাজে। ইয়াৰ পূৰ্বে 1994 চনত প্ৰথমবাৰৰ বাবে সুস্মিতা সেনে মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰাৰ পাছত 2000 চনত লাৰা দত্তৰ শিৰত জিলিকিছিল এই মুকুট। আৰু তাৰ পাছত সুদীৰ্ঘ 21 বছৰৰ অন্তত হৰ্নাৰ স্ক'ৰ সন্ধুৱে সৌন্দৰ্য আৰু মেধাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰি নাম উজলালে ভাৰতৰ। উল্লেখযোগ্য যে বিশ্বৰ 80খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত হৰ্নাৰ স্ক'ৰ সন্ধুৱে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে পাৰাগুৱেৰ নাদিয়া ফাৰাৰে দ্বিতীয় স্থান আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মাছভানে অধিকাৰ কৰিলে তৃতীয় স্থান। নিউজ ডেস্ক খবৰ লাইভ।